আজি অকণমান বেলেগ এটা ৰেচিপি ট্ৰাই কৰোঁ বুলি ভাবিলোঁ। কমলাৰ লগত গাহৰি মাংস বনাই চাওঁ বুলি ভাবিলোঁ। কেনেকুৱা হয় নাজানো বাৰু দেই, আগতে বনোৱা নাই, আজি প্ৰথম বনাইছোঁ। ভাবিলোঁ আপোনালোককো দেখুৱাওঁ আৰু শেষলৈকে ভিডিঅ'টো চাই থাকিব, তেতিয়া গম পাব কেনেকুৱা হৈছে। কমলাখিনি ধুনীয়াকৈ ধুই ল'লোঁ, তাৰপাছত ধুনীয়াকৈ এনেকৈ অলপমান কমলাটো টুকুৰিয়াই লৈছোঁ, তাৰপৰা ৰসটো উলিয়াবলৈ তেতিয়া ভাল হয়। বৰ ধুনীয়াকৈ ৰসখিনি ধুনীয়াকৈ এটা এটাকৈ উলিয়াই ল'লোঁ। তাৰপাছত একো বিশেষ মছলা দিয়া নাই, নিমখ হালধি পিঁয়াজ অকণমান দি পেলাই মাংসখিনি এনেকৈ ফ্ৰাই কৰি লৈছোঁ। অকণমান জলকীয়া দি দিছোঁ। তাৰপাছত অলপমান ভাজি এই কমলাৰ ৰসখিনি দি দিছোঁ। কমলাৰ ৰসখিনি দিয়াৰ কাৰণে কালাৰটো বৰ ধুনীয়া হৈছে। যদি বেছি মিঠা কমলা হয় তেতিয়া অকণমান কমকৈ দিলে হৈ গ'ল। মিঠা কিছুমানে খাবলৈ বেয়া পাব পাৰে। আদা নহৰু দি দিছোঁ, বিৰাট ধুনীয়া হৈছে আৰু গোন্ধটো যে কেনেকুৱা ধুনীয়া ওলাইছে। কমলা মানে কিবা এটা মিঠা টেঙা এনেকুৱা কিবা এটা হৈছে, খাবলৈ বৰ ধুনীয়া হৈছিলে। আৰু শেষত এনেকৈ শুকান ভাতৰ লগতে মই খাই ভাল পাওঁ দেই। এনেকৈ শুকান ভাতৰ লগত ধুনীয়াকৈ খালোঁ, বিৰাট ভাল লাগিলে।